हेलो फ्रेंड्स, मोर এই নতুন ভিডিওটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই ঘৰতে এটা কেক বনাবলৈ লৈছো। কেকটো বনাবলৈ কাৰণে মই এইখিনি বস্তুৰ প্ৰয়োজন হ'ব। এয়া দেখিছেনে, মই এক বাটি চেনি লৈ লৈছো। চেনিখিনি মই এটা বাটিত লৈ লৈছো আৰু সমান জোখত লৈ লৈছো। আৰু এয়া আটা লৈ লৈছো এক বাটি। মই আজি আটা দি কেকটো বনাম বুলি ভাবিছো। আৰু এয়া ৰিফাইন অইল লৈ লৈছো 1 কাপ। আৰু এয়া ঘিউ লৈ লৈছো। ঘিউ মই 1 চামুচমান দিম। আৰু 3টা ডিম লৈ লৈছো। আৰু এয়া বেকিং পাউডাৰ। আৰু এইটো স্মেল হয়, ডিমৰ গোন্ধটো ইমানকৈ নাহিব, সেইটো কাৰণে এইটো দিম। আৰু এইটো ফুড কালাৰ হয়, এইটো কালাৰটো হ'ব কেকটোত আৰু দেখিবলৈ ধুনীয়া হ'ব। তো আহকচোন ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। এয়া মই মিক্সিৰ জাৰ এটা লৈ লৈছোঁ। ইয়াতে মই চেনিখিনি পিচি ল'ম। এয়া মই চেনিখিনি পিচি ল'লোঁ। এয়া দেখিছেনে, মই 3টা ডিম লৈছিলোঁ। বাতিটোত সমান নহ'ল যে, সেইটো কাৰণে মই আৰু এটা ডিম লৈ লৈছোঁ। বস্তুবিলাক যদি সমানকৈ লয় তেতিয়া কেকটো খাবলৈ ভাল হয় আৰু কেকটো ধুনীয়া হয়। এতিয়া মই ডিমখিনি এটা দি দিম আৰু লগতে ৰিফাইন অইলখিনিও দি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ মিক্সিত পিচি ল'লোঁ। এতিয়া মই এনেকুৱা বল এটা লৈ লৈছোঁ। তাতে মই এয়া আটাখিনি দি দিম। আটাখিনি মই আগতে চালি লৈছিলোঁ, সেইটো কাৰণে চালিব নালাগে আৰু। এতিয়া মই বেকিং 1 চামুচ দি দিছোঁ। এতিয়া মই এনেকুৱা ডাঙৰ চামুচ এখনে ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মই মিক্সাৰখিনি এটা ঢালি দিম। সেয়া মই ভেনিলা স্মেল 1 চামুচ দি দিম। আৰু মই 1 চামুচ ঘিউ দি দিছোঁ। মই কালাৰ অলপমান দি দিছোঁ। কালাৰটো অলপ দিছোঁ কাৰণ কালাৰটো বহুত হৈ যায়। এতিয়া মই ভালদৰে মিক্স কৰি দিম। এতিয়া মই কেকটো ভালকৈ মিক্স কৰি আছোঁ। এনেকৈ ভালকৈ মই কেকটো ভালকৈ ফেটি ল'ম। মই এনেকুৱা কেক বনোৱা বাতি এটা লৈ লৈছোঁ। কাগজখন এনেকৈ মাজতে থৈ সমানকৈ কাটি ল'ম। এতিয়া কাগজখন ইয়াতে সমানকৈ মিলাই ল'ম। এয়া মই ৰিফাইন অলপমান দি কেকখিনি ভালকৈ ৰেডি কৰি ল'ম। এতিয়া মই বাটাৰখিনি আৰু অলপমান ভালকৈ এনেকৈ 5 মিনিটমান ফেটি ল'ম। এয়া মই বাটাৰখিনি ভালকৈ ফেটি ল'লোঁ 5 মিনিটমান। এতিয়া মই এটা ঢালি দিছোঁ। এতিয়া মই বাটাৰখিনি 3বাৰমান এনেকৈ থপথপা দিম। এতিয়া ভালকৈ চেপটো লৈ ল'ব। আৰু এয়াৰ সোমাই নাথাকে হ'লে এয়া মই কেকটো চচপেনতে বনাইছোঁ। চচপেনত মই নিমখ দি লৈছোঁ। দালি দিও বনাব পাৰে, দালি নাই কাৰণে মই নিমখ দি বনাইছোঁ। আৰু চচপেনটো মই 10 মিনিটমান ভালকৈ গৰম কৰি ল'ম। চচপেনটো গৰম হৈ গ'ল, তাতে মই তাৰ ষ্টেণ্ড বহাই দিম। ইয়াতে কেকটো দি দিম। মই ঢাকনিখন মাৰি দিম ভালকৈ। হাৱা হ'ব নোৱাৰাকৈ মই এনেকুৱা শিল এটা দি দিছোঁ। আপোনালোকে বেলেগ ওজন থকা বস্তু এটাও দি ল'ব পাৰিব, যাতে কেকটো হাৱা নাপায়। হাৱা পালে মানে কেকটো নুফুলিব। এতিয়া মই কেকটো 45 মিনিটৰ কাৰণে এনেদৰে ৰাখি দিছোঁ। এয়া দেখিছেনে, কেকটো মোটামুটি হৈয়ে গৈছে। লাগি অহা নাই আৰু ধুনীয়াকৈ সিজিছে। সেয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। সেয়া দেখিছেনে, মোৰ কেকটো কিমান ধুনীয়া হৈছে। সেই কাগজখন কি ধুনীয়াকৈ ওলাই গৈছে আৰু জ্বলি যোৱা নাই।
চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো নতুনকৈ চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব